বান্ধৱীসকল ৱেলকাম বেক টু মাই চেনেল কুশলতা নৰ আগৰ দৰে আজিও আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ সকলোৱে এই ভিডিঅ'টো চাই ভাল পাব বুলি যদি ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা নতুন নতুন নটিফিকেশ্যনবিলাক আগতীয়াকৈ চাই আগতে আপোনালোকে পায় নহয় জানো তো বেছিকৈ কৈ নাথাকোঁ আৰু আজি মই ভাবিছোঁ আমৰ আচাৰ বনাম আৰু কেনেকৈনো বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আমাৰ ইয়াত বহুত বৰষুণ দি আছে এৰা নামেই লোৱা নাই বাৰিষা আনিব আৰু বতৰটোৱে তো বেছিকৈ কৈ নাথাকোঁতো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নহয় জানো তাৰ কাৰণে কি লাগে দেখুৱাই আছোঁ আৰু এয়া আম লৈ লৈছোঁ আমখিনি মই ধুই ল'ব লাগিব ধুনীয়াকৈ এইখিনি মই পৰহি দিন ৰ'দ যেতিয়া দিছিলে তেতিয়া আনি থোৱা আছিলে মই পাহৰি দিলোঁ কেতিয়া আনিছিলোঁ আৰু এইখিনি গেলিলে এইখিনি দেখিছেনে ইমান এগাল আম আনিছিলোঁ আৰু এইখিনি গেলিলে আৰু এইখিনি এনেই নষ্ট হ'ল আৰু পেলাই দিব লাগিব এইখিনি আৰু এইখিনি ধুই আনিলোঁ ধুনীয়াকৈ আৰু এইবিলাক চিনবিলাক দেখিছেনে সেইবিলাক লেতেৰা নহয় মানে ওপৰৰ পৰা পৰোঁতে তলত জোৰত পৰে ন তেতিয়া দাগবিলাক লাগি থাকে আৰু সেনেকুৱাই একে হৈ আছে আৰু এইখিনি মই ধুনীয়াকৈ কাটি ল'ব লাগিব এইখিনি লেতেৰা বুলি নাভাবিব মই ধুনীয়াকৈ চাফা কৰি ধুই আনিছোঁ তো এইখিনি মই কাটি লওঁ আৰু এইখিনি মই কাটি আনিলোঁ কিছুমান পকিবলৈ আৰম্ভ হৈ গৈছিলে দেখিছেনে আৰু একো নাই অলপ পকিছে তথাপিও একো নাই আৰু ইয়াতে মই নিমখ হালধি এড কৰি সানি কেনে আজি ৰাতিটোলৈ থ'ব লাগিব আৰু এইখিনি ইমান দিছোঁ মই নিমখ অলপ বেছিকৈ এড কৰিছোঁ বেছি মানে ইমানো বেছি নহয় আৰু এয়া দেখিছে নহয় আৰু ইয়াতে হালধি এড কৰিব লাগিব এড কৰি দিছোঁ এয়া দেখিছেনে আৰু এইখিনি মই ধুনীয়াকৈ মিলাই দিওঁ আৰু এইখিনি মই ধুনীয়াকৈ মিলাই ল'লোঁ দেখিছেনে আৰু এইখিনি এদিনৰ কাৰণে এনেকৈ ঢাকি কেনে থৈ দিব লাগিব আৰু এইখিনি মই ধুনীয়াকৈ ঢাকি থৈ দিওঁ আকৌ তাৰ পাছদিনা মই আপোনালোকক লগ পাইছোঁ আৰু এয়া এদিনৰ পাছত এইখিনি ধুনীয়াকৈ মিলাই থোৱাখিনি আৰু এইফালে গামলাটোত হালধি আৰু নিমখ মিক্স কৰাৰ কাৰণে অলপ ওপৰে লাগি আছে সেইখিনি লেতেৰা বুলি নাভাবিব এইখিনি লেতেৰা নহয় হালধিখিনিৰ পৰা হৈ গৈছে আৰু এইখিনি এতিয়া মই চালনী এখনত ধুনীয়াকৈ অলপ বহলকৈ মেলি দিব লাগিব চালনীখনত মই অলপ ওপৰত এনে কেঁচা তেল অলপ সানি দিছোঁ নাসানিলেও একো কথা নাই বাৰু আৰু এয়া আমখিনি লৈ লৈছোঁ আমখিনি ইয়াতে মই এটা এটাকৈ উলিয়াই দিব লাগিব এয়া দেখিছেনে এনেকৈ আৰু পানীখিনি পেলাই দিব লাগিব পানীখিনি একো প্ৰয়োজন নাই নহয় জানো আৰু এইখিনি ধুনীয়াকৈ এটা এটাকৈ দি লওঁ আৰু এইখিনি মই এতিয়া ৰ'দত দি দিব লাগিব আজি অলপ ৰ'দটো ওলাইছে আকৌ মানে ৰ'দটো কি কৰিছে জানেনে এবাৰ ওলাইছে আকৌ এবাৰ বৰষুণ দিছে আকৌ ৰ'দটো দিছে বৰষুণ দিছে সেইকাৰণে মই যেতিয়া ৰ'দ দিয়ে তেতিয়া আমখিনি ৰ'দত দি দিওঁ বৰষুণ দিলে আকৌ লগে লগে ভিতৰলৈ আনো মানে বৰষুণ পৰিব দিয়াই নাই মানে অলপো বহুত মানে কষ্টৰে ৰ'দত দিছোঁ ৰ'দ পোৱা নাই ন ইমান দিন ৰ'দ ওলোৱা নাই আৰু এইখিনি মই এদিনৰ কাৰণে ৰ'দত দি দিওঁ আৰু এয়া কালি ৰ'দৰ পৰা এইখিনি অলপ শুকালে আৰু ইমান জোখতে মই এতিয়া আচাৰ বনাম এইখিনিত আৰু ইয়াতে মই দি দিছোঁ ধনিয়া গুড়া 2 চামুচ দিম আৰু সেয়া 1 চামুচ দিলোঁ আৰু অলপ দি দিছোঁ আৰু ইয়াতে এড কৰিব লাগিব মই জিৰা নিজে গুড়া কৰি লৈছোঁ নিজৰে হয় নিজে বাৰীত কৰা আৰু সৰিয়হ গুটি দিছোঁ বগা সৰিয়হ গুড়া দি দিছোঁ গোটেইখিনি মই গুড়া কৰি ল'ব লাগিব এইখিনি ধুনীয়াকৈ দি আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব এয়া দেখিছেনে এতিয়া মই জিৰা দিছোঁ আগতে সৰিয়হখিনি দিছোঁ উল্টা পুল্টা হ'ল কোৱা একো নাই এয়া মিলাই লওঁ মই অলপ এড কৰিম মই নিমখ আগতে নিমখ আৰু হালধি দি মিলাই থোৱা আছিলোঁ আৰু অলপ পাঁচফোৰণো দিছিলোঁ মই দেখুৱাবলৈ মানে কেমেৰাটো অফ হৈ থাকিলে আৰু এইখিনি মই একেদৰে মিলাই ল'ব লাগিব দি দিছোঁ তেলখিনি মই পকাই লৈছিলোঁ মানে গৰম কৰি লৈছিলোঁ আৰু ঠাণ্ডা হোৱাত এইখিনি মই তেলখিনি দি দিছোঁ আৰু ইয়াত তেলখিনি দি দিয়াৰ পাছত আকৌ এইখিনি মই মিলাই দিব লাগিব দিছোঁ শুকান জলকীয়া আপোনালোকে কেঁচা জলকীয়া দিব পাৰে আৰু মই কেঁচা জলকীয়া দিম সেইকাৰণে অলপ শুকান জলকীয়াটো কমকৈ দিছোঁ শুকান জলকীয়া বেছিকৈ নিদিওঁ শুকান জলকীয়া বেছিকৈ খোৱাটো ভাল নহয় সেইকাৰণে কেঁচা জলকীয়া দিব লাগিব বতৰটো বেয়া কাৰণে কেঁচা জলকীয়া বাৰীৰ পৰা অনাই নাই আৰু সেইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ গোটেইখিনি আৰু এতিয়া মই এইখিনি বৈয়ামত ভৰাব লাগিব সেয়া মই বৈয়ামতে ভৰাই দিছোঁ গোটেইখিনি মই চালনীখনৰ ওপৰতে মানে গামলাটো থৈছোঁ আৰু বৈয়ামটো থৈছোঁ আৰু এয়া মই গোটেইখিনি সেনেকৈ একেদৰে ভৰাই ল'ব লাগিব আৰু ভৰাই মেলি হৈ গ'ল ইয়াত দেখিছেনে আজি মই এগাল তেল দিয়া নাই আৰু কাইলৈ মানে তেল দিব লাগিব তেল বেছি হ'লেহে আমৰ আচাৰ খাই ভাল লাগে আৰু আজি দিয়া নাই গোটেইখিনি কাইলৈ দিলেও একো কথা নাই কাইলৈ দি দিম মই তেলখিনি গৰম কৰিহে দিব গৰম কৰি নিদিলে কেঁচা তেল গোন্ধাব আৰু সেয়া দেখিছেনে কিমান ধুনীয়া হৈ গৈছে আৰু বহুত ধুনীয়া গোন্ধ আহিছে এয়া দেখিছেনে আৰু আপোনালোকৰ কেনে লাগিছে জনাব আৰু এনেকৈ যদি কোনোবাই বনাই খুৱাই পোৱা নাই তেতিয়াহ'লে বনাই চাব যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই